পাইছো আজি আমি এনেকুৱা এটা পাৰ্টি ভাবা নাছিলো যাতে আজি আমি ডিম্পিবা বিয়াৰ বজাৰ কৰিব যাম ওলাই আহিছো লগতে আমাৰ মা কিজনীকো ওলাই আনিছো কাৰণ মোক ডিম্পিবা আজিকালি ফুৰাব নানে ডিম্পিবা অলপমান বেলেগ হৈ গৈছে ছেপাৰেট হৈ গৈছে আমি ফাইনেলি ডিম্পিবাৰ বজাৰ কৰিব আহিছো বিয়াৰ আৰু পাপৰি হা everyone welcome back to my youtube channel আশা কৰো সকলো ভালে আছে আৰু মোৰ নতুন এটা vlog লৈ আপোনালোকক ওয়েলকাম জনাইছো মানে আজি ইভিনিং এতিয়া 6:30 বাজিলে আৰু মই মানে সাডেনলি মাক কলো যে বল ওলাই যাও তো মাও ৰেডি হৈ আছে মানে হৈ অলৰেডি ৰেডি হৈ গল আৰু মই এতিয়া মানে চাটা বনাই বাসন বাটি ধুই মানে এতিয়া মানে ৰেডি হওঁ আৰু এফালে খুৰি আৰু লিপি ওলাই আছে সো আজি আমি মানে চাৰিজনী অকমান এনে ওলাই যাওঁ যেহেতু মোৰ মাটোতো ওলাই নাযায় কতো ফুৰিবও ভাল নাপায় মানে অকল ঘৰতে থাকিব আৰু ঘৰতে ভাল পায় মানে সো ভাবিলো আজি অকমান এনে ফুৰি আহোঁ তেনেকে সো বলক কি কৰো দেখাই আছো সো লেটস গো সো এই আমাৰ ৰেডি হৈ গলো আৰু এতিয়া মাক লৈ যাওঁ সো বলক আৰু মা বা ক'ত আছে ওইফালে ৰেডি হ'ল খালি লুকাই থাকে যে কেলে মই হাতখন চোন কেনেকে দিছো এজনী আমাৰ লিপি এতিয়া লুকাই থাকে বাদ দে এজনী ওলাইছে খুৰী এতিয়া আমি গৈ আছো বজাৰ কৰিবলৈ মানে কাৰ বজাৰ ডিম্পিবা বিয়া বজাৰ য়েছ মোৰ বিয়া বজাৰ সব ফাইনেলি হা ফাইনেলি ডিম্পিবা বিয়াৰ বজাৰ মোৰ বিয়া বজাৰ বলক ঘৰৰ পৰা ওলাই লগ পাওঁ আমাৰ পাহিজনীক চাওকচোন আৰু আজি কিমান দিনৰ মূৰত আমি দুইজনী ওলাই আহিছো লগতে আমাৰ মা কিজনীকো ওলাই আনিছো কাৰণ মোক ডিম্পিবা আজিকালি ফুৰাব নানে ডিম্পিবা অলপমান বেলেগ হৈ গৈছে ছেপাৰেট হৈ গৈছে এনেই কিবা কিবি বকি থাকে আজি বহুত দিনৰ মূৰত আমি ওলাই আহিছো আৰু এতিয়া আমি মানে কোনফালে যাম এতিয়া আমি ৰাস্তাও পাৰ হ'বলৈ মাথা মাৰিব লাগে আমাৰ মা কিজনী সেই আগত পালেগৈ একদম গৈ আছে আগত আৰু আমি এতিয়া গৈ আছো মই মানুহখনক কি ফুৰাম এইটোত যাওঁ সিটোত যাওঁ ইটোত নাযাওঁ এনেকেই থাকে গোটেইখন পৰীক্ষা ফুৰাবলৈ আনিছো কি হ'ল তই কম বুলি কৈছ ইয়াতে কাৰেণ্ট নাই আমি ফাইনেলি ডিম্পিবাৰ বজাৰ কৰিব আহিছো বিয়াৰ এনে কমৰ কোনবোৰ আছে নো আপোনাৰ ডিম্পিবাই কাপোৰ এযোৰ কিনি দিব ডিম্পিবা কাপোৰ এযোৰ কিনি দিব আৰু কি গাইছ মই ইয়াতে জাষ্ট বহিবৰ কাৰণে আহিছোঁ মোক জাষ্ট এনেই লৈ আহিছে বহিবৰ কাৰণে ইয়াতে মোৰ ইয়াতে এইবিলাক কাপোৰৰ এইবিলাক চখ নাই আপোনালোকে ভাবিছে সিহঁতে লাইট নাই নহয় গাইছ মানে অলপমান লাইনটো গুচি গৈছে হয়নে আমাৰ ডিম্পিবাই পচন্দ কৰি আছে কথা হল কি মোৰ ওচৰৰ ল'ৰা সিহঁতে ধেমালিত বহি আছে মুগাৰ পলু ওলাব লগে লগে সিহঁতে আনিব কাৰণ মতে বন্দবস্ত হৈ যায় আমি তাৰ পৰা মুগাটো কাটাই শালত দিওঁ বনাম গতিকে আমি কোন বছৰ কি গোটেই যাম মই অৰিজিনেল থেংক ইউ কাপোৰযোৰ ললো আৰু কেলে কাৰেণ্ট নাম কি কৰিম এতিয়া ডিম্পিবা আমাক খুৱাবলৈ যাব
মোচন দিছে নে দোস্তৰ মত খাকি আছে ভিডিঅ'ত টিম্পি আমাক খুৱাবলৈ যাব বৰ দিগদাৰ হৈছে দিয়ক ন আন্ধাৰ বৰ দিগদাৰ হৈছে জলকীয়া দিওঁ পাইছো আজি ক আলু বিলাহী আলু পাপৰি হা আজি পাৰ্টি ঠাংগা বুলি দুটা আছে গাহৰি বনোৱা এইফালে আমাৰ গাহৰি লৈছে এইফালে আমাৰ বৰমাই নাখায় কিন্তু দেই হয়নে মোৰ আৰু একো কেছ নাই মোক জাষ্ট বনাব মোক খালি খুৱাব হয়নে এতিয়া আমি ঘৰলৈ আহি আছোঁ মানে বজাৰ চজাৰ কৰি থাইলেণ্ডো আহি আছে তাকে ঘূৰি চাইছোঁ আহিছেনে নাই আমাৰ মাহঁত য'ত আহে মানে একদম ভূমিকম্প অহা দি আছোঁ ডাউট হৈ যায় চিঞৰ বাখৰ নকৰিলে হয় নাই কি যে হৈছে আৰু যি স্পেচিয়েল বনাব চেফ ব্লগত দি দিম আৰু কোনোবা হায়াৰ কৰিলেও কৰিব আৰু গাহৰি বনোৱাত তাতে তেল বহুত ওলাব নৰ্মেলি বনা বেছি হেৰি হ'লে ভাল নালাগে আৰু এতিয়া আহি পালোঁ ঘৰত মানে বজাৰৰ পৰা আহি পালোঁ ঘৰত আৰু পোৱাৰ পিছত এতিয়া পূৰা যোগাৰ কৰিছে গাহৰি মাংস বনাবলৈ মানে খুৰীয়ে বনাব আৰু সেইটো আমাৰ পিছফালে ডান্সেই কৰি থাকে অকণমান আৰু কোনোবাই হয়তো এইটো ভিডিঅ' ভালো নাপাব পাৰে কাৰণ চবৰে খোৱাত চইচবোৰ বেলেগ বেলেগ ন চ' স্কিপো কৰি দিব পাৰে বাট যিহেতু আজি মই খাম মাহঁতেতো নাখায় অকল খুৰীৰ পাৰ্টনাৰ মই খোৱাত আৰু এইটো এটা আছে কাবাব মে হাড্ডি চ' আমি এতিয়া গাহৰি পাৰ্টি কৰিম চ' বলক খুৰীয়ে কেনেকৈ বনাই দেখাই আছোঁ তুমি পঢ়া গাহৰি মাংস জীৱনত খাই খাই আজি তোৰ ৰেচিপিটো দি দিওঁ আৰু তই কেনেকৈ বনাওঁ আৰু এইফালে পূৰা বিজুলী মাৰি আছে চাব দেই আজি মানে পূৰা বৰষুণ দিব ৱেডাৰটো মজা হয় মানে আনিছোঁ যিহেতু আজি খাবলৈ ভাল লাগিব দেই বিজুলী এতিয়া নাই নাহে যেতিয়া মানে কেমেৰাটো লওঁ মানে তেতিয়া মানে এনেকুৱা ক্লিপ নাহি কি খাই আছ মানে কেঁচা বুট নে ভাজা বুট ভাঙা কেঁচা বুট আৰু ভাজাৰ মাজৰ ডিফাৰেঞ্চ নাজানে ঐ মূৰ্খজনীয়ে ভালে ত' আজি কেনেকুৱা আজি মানে ভাবা নাছিলোঁ যে আমি এনেকুৱা এটা আজি পাৰ্টি মানে ভাবা নাছিলোঁ যাতে আজি আমি দীপিকা বিয়াৰ বজাৰ কৰিব যাম বিয়া বজাৰ য়েছ গাইজ মোৰে বিয়া বজাৰ এযোৰ কাপোৰ লৈ মই বিয়া হ'ম দেই তো পিছলেও আছে ন পিছলেওতো কৰিবি মোৰ বিয়া বজাৰ তো বিয়া বজাৰ চাগে কি মোৰ বিয়ালে চবে ইমান আশা কৰি আছে এয়া এতিয়াই নাই ভগৱানেও মোক চাগে চাইন দি দিছে হৈ যোৱা হৈ যোৱা তুমি হোৱা না পৰীক্ষা টাইমতে হ'ম চিন্তা নকৰিবা কৃষ্ণ পঢ়ি
কিতাপ পঢ়ি এগাল কিতাপ দেখিছে এনেই পেলাই থৈ দিয়ে মই নহয় চব গাইছ এইবিলাক খিচাপ এইবিলাক অলপমান মূল মন্ত্ৰ বহুত পঢ়ে আমাৰ ছোৱালীয়ে চ' মই এতিয়া ঘৰত যাওঁ আৰু কাপোৰ চেঞ্জ কৰি আহোঁ মানে মই নিবিৰৰ কাৰণে ৰখি আছিলোঁ সি অহাই নাই চাগে কামত আছে চ' আহি আছোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি ঐ ছোৱালী পঢ় মই এতিয়া আহি পালোঁ ঘৰত আৰু মোৰ ফোনত চাৰ্জো নাছিলে বাৰু এণ্ড কি হ'ল কাপোৰটো চেঞ্জ কৰি ল'ম ধুনীয়াকৈ খুৰীয়ে একদম ধুনীয়া মাংস বনাই আছে আৰু আজি মানে পাৰ্টি আৰু লিপিৰ কাৰণে তাই মানে বহুত দিন খাব পৰা নাছিলে তাইৰ গাটো অলপমান ভাল নাছিলে কাৰণে চ' আজি খাম আৰু ধুনীয়াকৈ চ' আৰু লিপিয়ে যে কৈ আছে বিয়া একচুৱেলি একো বিয়া নহয় মোৰ বিয়া হ'লে অফক'ৰ্ছ আপোনালোকে গম পাবই কেতিয়াবা এতিয়া বিয়া নাই পাতা এনেই কাপোৰ এযোৰ ল'বলৈ গ'লোঁ মানে বিয়া ছিজন আহি আছে ন তো কেতিয়াবা লাগে এনেকৈ পিন্ধি যাবলৈ আৰু সেইখন দোকানত মানে ইমান ধুনীয়া কালাৰ কম্বিনেশ্যন বা কালাৰৰ কোৱালিটি হওক বা কিবা হওক বৰ ধুনীয়া কাপোৰ পায় তো তাকে ভাবিলোঁ আজি এনেই ফুৰিব যাওঁ আৰু লৈ আহিলোঁ কাপোৰ এযোৰ এতিয়া চিলাব দিম তো মই কেতিয়াবা পিন্ধিম মানে বিয়া আহি আছে তো তাকে ভাবিলোঁ যে লৈয়ে যাওঁ আৰু চ' লৈ আহিলোঁ আৰু কেতিয়াবা যদি এনেকৈ মই পিন্ধোঁ মই অফক'ৰ্ছ আপোনালোকৰ আগত দেখাম আৰু তাতে মানে বহুত ধুনীয়া হেৰি পায় মানে কাপোৰবোৰ পায় আৰু আপোনালোকে মানে নিজৰ মতেও মানে বনাব পাৰে মানে তো সেইটোৰ কাৰণে তাতে দামবোৰো সুধি আহিলোঁ এনেকৈ ফুৰিব গৈ চ' ভালেই তাতে ৰিজনেবল দামবিলাক মানে বহুত ভাল হয় মানে একদম এক্সট্ৰিম দাম নকয় যোনবোৰ আমি কিনিব নোৱাৰোঁ চ' কেতিয়াবা কিবাকিবি ল'লে মই দেখাম কি লওঁ আৰু মই সেইখনৰ পৰাই লওঁ ম'ষ্টলি আৰু কেতিয়াবা ঘৰতো আহে বেপাৰীবোৰ তো তাহাঁতৰ পৰাও লওঁ মা মানে আজি কিবা মন গ'ল ওলাই যাবলৈ মোকো ক'লে যে ব'ল এবাৰতে মানে ৰেডি হৈ গ'ল চ' সেইটো কাৰণে গ'লোঁ আৰু লৈও আহিলোঁ চ' এতিয়া মাতি আছে মই কাপোৰটো জল্দি চেঞ্জ কৰি কিনে যাওঁ সিহঁতৰ ঘৰত মানে লিপি মানে এক্সাইটেড হৈ যায় মানে কিবা এটা খাবলৈ কিবা এটা হেৰি কৰিবলৈ তো লেটছ গ' কিবা বনাইছে কিবা কৰিছে তাকে চাওঁগৈ আৰু এইফালে মানে একদম আজি কিবা সপোন দেখা দি দিছে মই প্ৰায় কিমান দিন হৈ গ'ল অ' বাই দ্য ৱে নখ ভালকে এয়া এজনী ডাঙৰ এজনী সৰু মোৰ নখটো অলপমান লম্বা আৰু কি ক'ব আৰু এইফালে আমাৰ মাংস ৰেডি হৈ গ'ল আৰু চাওঁ বাৰু কেনেকুৱা হৈছে একদম ড্ৰাইকৈ বনাইছে বহুত টেষ্টি লাগিব খাই মানে একদম বিলাহী চিলাহী দি ধনিয়া চনিয়া দি দিছেতো তো ভাত খাওঁ আৰু কোনখন মোৰ আৰু ভাত পানী খাই এতিয়া অকণমান ৰাস্তালৈ ওলাই আহিছোঁ বৰষুণো দিলে ৱেডাৰটো ঠাণ্ডা হৈ গ'ল ৱাক কৰি বহুত ভাল লাগে এনেকুৱা ৱেডাৰত চ' মোৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আৰু এফালে নিবিৰো ঘৰত যাব ওলালে চ' সি যায় আৰু ময়ো ঘৰত যাওঁ টিল দেন বাই নেক্সট ভিডিঅ'ত মই দেখাম কি কৰোঁ